নমস্কাৰ শ্ৰুতিমালা ষ্টুডিঅ'ৰ তৰফৰ পৰা পুনৰ তোমালোকলৈ পাঠ্যসূচীলৈ এয়া আগবাঢ়িছোঁ। আজিৰ পাঠ্যক্ৰমত তবলাৰ সোলো বা একাকীবাদন প্ৰস্তুতকৰণ প্ৰণালীৰ সম্বন্ধে কিছু সম্যক আলোচনা আমি আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। সোলো বা একাকীবাদন প্ৰস্তুতকৰণ প্ৰণালীত তোমালোকৰ পাঠ্যসূচীৰ অন্তৰ্গত ত্ৰিতাল 16 মাত্ৰা, ঝাপতাল 10 মাত্ৰা, ৰূপক তাল 7 মাত্ৰা আৰু একতাল 12 মাত্ৰা। এয়া হৈছে তবলাৰ বাদ্য শিকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এতিয়া একাকীবাদন মানে হৈছে একক হিচাপে যি পৰিৱেশন কৰা যায় তাকে একাকীবাদন বা ইংৰাজীত সোলো বুলি কোৱা হয়। এতিয়া ত্ৰিতাল, এই তালতে সকলোবোৰ তবলা বজোৱাৰ কৌশল, হাতৰ ট্ৰিপছ, বোলৰ শুদ্ধতা, এই সকলোবোৰ আমি ত্ৰিতালতে শিকো আহা। এতিয়া এই ত্ৰিতালৰ ওপৰত ভিত্তি কৰিয়ে বাকী অন্য তালসমূহত আমি পেচকাৰ, কায়দা, ৰেলা, গত, বিভিন্ন ধৰণৰ চক্ৰদাৰ, সাধাৰণ চক্ৰদাৰ, ফৰমাইচি চক্ৰদাৰ, পৰণ, ৰংৰেলা ইত্যাদিসমূহ বিভিন্ন কলা কৌশলৰ মাজেৰে পৰিৱেশন কৰা যি মাধ্যম, ইয়াকেই তবলাৰ একাকীবাদন বা সোলো বুলি কোৱা হয়। আমি জানো যে সংগীতত মুখ্য লয় 3 প্ৰকাৰৰ, যাক ইটোৰ লগত সিটোৰ সম্বন্ধ নাথাকে। অৰ্থাৎ বিলম্বিত বুলি ক'লে সেয়া বিলম্বিত লয়ে অৰ্থাৎ ধীমা গতি, মধ্য বুলি ক'লে সেয়া মধ্য লয়ে যি বিলম্বিতো নহয় দ্ৰুতও নহয়, মধ্যমীয়া লয়, আৰু দ্ৰুত লয় বুলি ক'লে যি মধ্যলয়তকৈ খৰ গতিৰ হয় তাকে দ্ৰুত। অৰ্থাৎ ইটো আৰু সিটোৰ লগত লয়ৰ সামঞ্জস্য নাথাকে, ই স্বতন্ত্ৰ হিচাপে ইয়াত পৰিৱেশন কৰা হয়। সেয়াই হৈছে আমাৰ মুখ্য লয় 3 প্ৰকাৰৰ। কিন্তু কোনো এটা নিৰ্দিষ্ট লয়ক কেন্দ্ৰ কৰি বিভিন্ন মাত্ৰা সংখ্যাসমূহ দেখুৱালে তাক লয়কাৰী বুলি কোৱা হয়। সেয়া অৱশ্যে নিৰ্দিষ্ট সম্বন্ধ থাকিবই। এতিয়া আমি ত্ৰিতালত ধৰা পেচকাৰ বজাওঁ। পেচকাৰ বোলসমূহ এনেকুৱা হয়: ধা ধাগে নে ধাগে ধী না ধা তি ধা কৃধাতি ধা ধা ধী না তি ধা তধা ধী না ধা তি ধা কৃধাতি ধা ধা তি না তা তাকে ন তাকে তি না তা তি তা কৃধাতি তা তা তি না তিত ঘ্না তধা ধী না ধা তি ধা কৃধাতি ধা ধা ধী না। এয়া হৈছে 4+4+4+4 অৰ্থাৎ 16 বিট। প্ৰত্যেক বিভাগত 4টাকৈ মাত্ৰা সংখ্যা থাকে আৰু প্ৰতি মাত্ৰাত আমি বিভিন্ন প্ৰকাৰৰ লয়কাৰী ঘটাই আমি পেচকাৰ প্ৰস্তুতকৰণ কৰোঁ হওক। এতিয়া ঝাপতালত যদি আমি পেচকাৰ পৰিৱেশন কৰিবলৈ যাওঁ তেনেহ'লে তোমালোকে মন কৰিবাচোন, ঝাপতালৰ সংখ্যা হৈছে 2+3+2+3, অৰ্থাৎ প্ৰথম 2টা মাত্ৰাত ধা ধাগে নে ধাগে ধী না ধা তি, দ্বিতীয় বিভাগৰ 3 নম্বৰ মাত্ৰাৰ কাৰণে ধা কৃধাতি ধা কৃধাতি ধা ধা ধী না তা তাকে নে তাকে তি না তা তি ধা কৃধাতি ধা কৃধাতি ধা ধা ধী না। অৰ্থাৎ আমি এই 3 তালতে শিকা বোলকেইটাক আমি 2+3+2+3 এইদৰে আমি ছন্দ বনালে তেতিয়া আমি ঝাপতালৰ পেচকাৰ আমি প্ৰিলিমিনাৰী অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত আমি পাম হওক। এতিয়া 2+3+2+3 এই প্ৰকাৰত আমি যদি ঝাপতালৰ এটা পেচকাৰ সম্পূৰ্ণৰূপে পৰিৱেশন কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ বোলৰ হিচাপটো এনেধৰণৰ হ'ব: ধা ধাগে নে ধাগে ধী না ধা তি ধা কৃধাতি ধা কৃধাতি ধা ধা ধী না তি ধা তধা ধী না ধা তি ধা কৃধাতি ধা কৃধাতি ধা ধা তি না তা তাকে নে তাকে তি না তা তি তা কৃধাতি তা কৃধাতি তা তা তি না তি ধা তধা ধী না ধা তি ধা কৃধাতি ধা কৃধাতি ধা ধা ধী না। এতিয়া চিন্তা কৰিব লাগিব ইয়াত পাল্টা কেনেকৈ বনাম। আমি প্ৰতিটো পাল্টা
দুই আৱৰ্তনৰ ল'ম যেনেকৈ মই প্ৰথমতে ক'লোঁ ধা ধাগে নাধাগে ধি না ধাতি ধা কৃধাতি ধা কৃধাতি ধা ধা ধি না তিত ধা তদা ধি না ধাতি ধা কৃধাতি ধা কৃধাতি ধা ধাতি না তা তাকে নাতাকে তি না তাতি তা কৃধাতি তা কৃধাতি তা তাতি না তিত ধা তদা ধি না ধাতি ধা কৃধাতি ধা ধা ধি না পাল্টা এনেকুৱা হ'ব ধা ধাগে নাধাগে ধি না ধাতি ধা কৃধাতি ধা ধা ধি না ধাতি ধা ধা ধি না তাতি তা তাতি না ধা কৃধাতি ধা ধাতি না তা তাকে তাকে তি না তাতি তা কৃধাতি তা তাতি না ধাতি ধা ধা ধি না তাতি তা তাতি না ধা কৃধাতি ধা ধা ধি না অৰ্থাৎ আমি প্ৰথম পাঁচ মাত্ৰাটো বাদ দি দ্বিতীয় অৰ্থাৎ খালীৰ পৰা আমি যি দুইটা মাত্ৰা পাম সেই দুই মাত্ৰাৰ ভিতৰতে আমি পাল্টাসমূহ আমি কৰি যাম যেনে ধাতি ধা ধা ধি না তাতি তা তাতি না এয়া 6 আৰু 7 মাত্ৰাত আমি পাল্টা কৰিলোঁ ঠিক তেনেকৈ নেক্সট পাল্টা আমি ধাগে না ধাগে তেতে ধাগে না ধি না গিনা এনেধৰণে আমি পাল্টা কৰিলোঁ এইদৰে পাল্টা কৰিলে কেনেদৰে হ'ব শুনাচোন ধা ধাগে না ধাগে ধি না দাতি ধা কৃধাতি ধা ধা ধি না ধাতি ধা দাতি ধা ধা ধি না ধা কৃধাতি ধা দাতি না তা তাকে তাকে তি না তাতি তা কৃধাতি তা তাতি না ধাতি ধাগে না ধাতি তাকে ধি না ধা কৃধাতি ধা ধা ধি না ধা ধাগে না ধাগে ধি না ধাতি ধা কৃধাতি ধা ধা ধি না ধি না তি না তি না ধা কৃধাতি ধা ধা তি না তা তাকে তাকে তি না তাতি তা কৃধাতি তা তাতি না ধাতি ধাগে না ধাতি তাকে ধি না ধা কৃধাতি ধা ধা ধি না এইদৰে আমি নিৰ্দিষ্ট নিজৰ কৌশলতা অৱলম্বন কৰি বিভিন্ন প্ৰকাৰৰ আমি ছন্দ আৰু লয়ৰ সংমিশ্ৰণ ঘটাই বিভিন্ন ধৰণৰ নিজৰ কৌশলতাৰে পাল্টাসমূহ বজাই আমি তিহাইৰে পেচকাৰটো শেষ কৰিব লাগে তিহাইৰ বাবে আমি 7 মাত্ৰাৰ এটা বুল গঠন কৰিব লাগিব তৈয়াৰী কৰিব লাগিব প্ৰথম 5 মাত্ৰা একে ৰাখি 6 আৰু 7 নম্বৰ বুলটো ধা তিত ধা ৰাখিলেই আমি তিহাইটো পাম কেনেকৈ হ'ব মই কৈ দিছোঁ ধা ধাগে না ধাগে ধি না ধাতি ধা কৃধাতি ধা ধা ধি না ধাতি ধা ধাগে না ধাগে ধি না ধাতি ধা কৃধাতি ধা ধা ধি না ধাতি ধা ধাগে না ধাগে ধি না ধাতি ধা কৃধাতি ধা ধা ধি না ধাতি ধা এয়া সমলৈ আহি গ'ল নহয় জানো এতিয়া আহিল আমি কায়দা কেনেকৈ প্ৰস্তুত কৰিম কায়দা প্ৰস্তুত কৰাত আমি ত্ৰিতালত চতুৰ্থ জাতিৰ কায়দা আমি এটা আহি লওঁচোন আহা যেনে ধা ঘে না তেতে ঘে না ধাতি ধাগে ধি না গি না তেতে ঘে না ধা ঘে না ধাতি ধাগে তি না কি না তা কে না তেতে কে না তাতি তাকে তি না কি তেতে ঘে না ধাতি ধাগে ধি না গি না জাপতালত কেনেকৈ হ'ব 2 + 3 + 2 + 3 একেই পেটাৰ্ণ আমি প্ৰথম 2 মাত্ৰাৰ কাৰণে ধা ঘে না তেতে ঘে না আৰু দ্বিতীয় বিভাগৰ কাৰণে ধা ঘে না ধাতি ধাগে ধি না গি না তৃতীয় বিভাগৰ কাৰণে তেতে ঘে না ধা ঘে না চতুৰ্থ বিভাগৰ কাৰণে তেতে ঘে না ধাতি ধাগে তি না কি না নহয়নে অৰ্থাৎ গোটেই কায়দাটো হ'ব এনেকুৱা 2 + 3 + 2 + 3 এই ধৰণে ধা ঘে না তেতে ঘে না ধা ঘে না ধাতি ধাগে ধি না গি না তেতে ঘে না ধা ঘে না তেতে ঘে না ধাতি ধাগে তি না তা কে না তেতে কে তা কে না তাতি তাকে তি না কি না তেতে ঘে না ধা ঘে না তেতে ঘে না ধাতি ধাগে ধি না গি না আমি কায়দাটো পালোঁ এতিয়া কায়দাক যিহেতু এগুণ আৰু দুগুণ লয়কাৰী কৰিহে পাল্টাসমূহ বজোৱা হয় তেতিয়াহ'লে আমি লয়টো অলপ কমাই ল'ব লাগিব হাতৰ কেৰামতি অনুযায়ীহে আমি লয়টো ঠিক কৰি আমি বৰাবৰ লয় ঠিক কৰিব লাগিব যেনে মই প্ৰথমতে বৰাবৰ আৰু তাৰপিছত কায়দাটোক দুগুণ কৰি পৰিৱেশন কৰিছোঁ ৰিচাইট কৰি দিছোঁ
धा गेना तेते घेना धा घेना धाती धागे धीना गेना तेते घेना धा घेना तेते घेना धाती धागे तीना की ता केना तेते केना ता केना ताती ताके तीना की ना तेते घेना धा घेना तेते घेना धाती धागे दुगुणत धागेना तेतेगिना धागेना दाती दागे दिनागिना तेतेगिना धागेना तेतेगिना दाती दागे दिनागिना तागेना तेतेगिना ता ताती ताके दिनागिना तेतेगिना धागेना तेतेगिना दाती दागे दिनागिना एतु आमी कायदाটো आमी पालो এতিয়া ইয়াক পাল্টা কৰিব লাগে আমি জানো যে জাপতাল 2 যোগ 3 যোগ 2 যোগ 3 ৰে গঠিত গতিকে প্ৰথম দুই মাত্ৰাটোক আমি দুবাৰ কৰিলো দ্বিতীয় তিনি মাত্ৰাটোক আমি দুবাৰ কৰিলো এটা আমি পাল্টা পাই যাম কেনে কৈছোৱা 1 2 3 go dhagena tetegena dhagena tetegena dhagena dati tage dinagena dhagena dati tage dinagena tetegena dhagena tetegena dha tetegena dati tage dinagena tetegena dati tage dinagena dhagena tetegena dhagena tetegena dhagena dati tage dinagena dhagena dati tage dinagena tetegena dhagena tetegena dhagena tetegena dati tage dinagena tetegena dati tage dinagena এতিয়া দ্বিতীয় পাল্টাটো কেনেকৈ পাম আমি প্ৰথম মৰ পৰা 5 মাত্ৰালৈকে দুবাৰ কৰিম আৰু দ্বিতীয় ভাগত আমি কি কৰিম দ্বিতীয় অৰ্থাৎ খালি আৰু লাষ্টৰ শেষৰ তালিটো আমি দুবাৰ আমি পৰিবেশন কৰিম কেনেকৈ হ'ব धागेना तेतेगेना धागेना दाती दागे दिनागिना धागेना तेतेगेना धागेना दाती दागे दिनागिना तेतेगेना धागेना तेतेगेना दाती दागे दिनागिना तेतेगेना धागेना तेतेगेना दाती दागे दिन तागेना तेतेगेना तागेना दाती दागे दिनागिना तागेना तेतेगेना तागेना दाती दागे दिनागिना तेतेगेना धागेना तेतेगेना दाती दागे दिनागिना तेतेगेना धागेना तेतेगेना दाती दागे दिनागिना ঠিক আছে ইয়াৰ পিছৰ পাল্টাটো এনে ধৰণৰ হ'ব 2 যোগ 2 যোগ 3 যোগ 3 পুনৰ 2 যোগ 2 এইখিনিতে আমি পাল্টা কৰিব লাগিব তাৰ পিছত 3 যোগ 3 তেতিয়া পাল্টাটো আধা হ'ব আৰু তা বৰ্ণৰে বজাই গোটেই পাল্টাটো আমি এনে ধৰণে পাম 1 2 3 go dhagena tetegena dhagena tetegena dhagena dati dage dinagina dhagena dati dage dinagina dhagena tinagina dati dage datina tetegena dati dage dinagina tetegena dati dage tinagina dhagena tetegena dhagena tetegena dhagena dati dage dinagina dhagena dati dage din dhagena tinagina dati dage nadina tetegena dati dage dinagina tetegena dati dage dinagina এতিয়া আমি এটি তিহাইৰে কায়দাটো শেষ কৰিব লাগে কেনেকৈ কৰিম প্ৰথম 5 মাত্ৰা একেই ৰাখি ধা তিত ধা যোগ দিলে হ'ব এটা সাধাৰণ তিহাই তোমালোকৰ কাৰণে হ'ব মই লয়ত কৈ দিছো 1 2 3 go dhagena tetegena dati dage dinagena tetegena dhagena dati dage dinagena dhati dha dhagena tetegena dati dage dinagena tetegena dhagena dati dage dinagena dhati dha dhagena tetegena dati dage dinagena tetegena dhagena dati dage dinagena dhati dha এয়া তোমালোকলৈ ঝাপতালৰ একাকী বাদনী ক্ৰমে পেশ কৰা আৰু কায়দা পৰিবেশন কৰি দেখুৱাইছো
এয়া দশম শ্ৰেণীৰ গ্ৰুপ এ সকলৰ বাবে ৰাগ সমাজত ক্ৰমে অলংকাৰ, আৰোহণ, অৱৰোহণ আৰু ছোটা খিয়াল ত্ৰিতালত আগবঢ়োৱা হৈছে। ৰাগ খামাজ সা গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা 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 গা গা মা মা পা পা ধা ধা নি নি সা 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 নি নি ধা ধা পা পা মা মা গা গা রে রে সা 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 গা মা গা মা পা মা পা ধা পা ধা নি ধা নি সা সা নি ধা নি ধা পা ধা পা মা পা মা গা রে সা সা গা মা পা গা মা পা ধা মা পা ধা নি পা ধা নি সা সা নি ধা পা নি ধা পা মা ধা পা মা গা পা মা গা রে সা সা গা মা পা ধা গা মা পা ধা নি মা পা ধা নি সা সা নি ধা পা মা নি ধা পা মা গা ধা পা মা গা রে সা সা গা মা পা ধা নি গা মা পা ধা নি সা সা নি ধা পা মা গা নি ধা পা মা গা রে সা 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 গা রে সা সা গা মা গা রে সা সা গা মা পা মা গা রে সা সা গা মা পা ধা পা মা গা রে সা সা গা মা পা ধা নি ধা পা মা গা রে সা সা গা মা পা ধা নি সা নি ধা পা মা গা রে সা 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 নি সা সা নি ধা নি সা সা নি ধা পা ধা নি সা সা নি ধা
ग ग सा ग म प ग म नि ध म प ध म ग ग सा ग म प ग म नि ध म प ध म ग ध नि सा सा नि ध प म ग रे सा ग ग सा ग म प ग म नि ध म प ध म ग ग सा ग म प ग म नि ध म प ध म ग म ध नि सा सा ग म ग नि सा ग म ध नि सा सा ग म ग नि सा सा रे सा नि ध प ध म प ग म ग रे सा नि सा ग म प ग म नि ध म प ध म ग ध नि सा सा नि ध प म ग रे सा ग ग सा ग म प ग म नि ध म प ध म नि ध म प ध म नि ध म प ध म ग अरे मन हरसो कर तू प्रीत अरे मन हरसो कर तू प्रीत मात पिता सोहि अखिल जगत को अंत समय ना दूजो को मीत अरे मन हरसो कर तू प्रीत यह संसारा झूठ पसारा यह संसारा झूठ पसारा हर रंग कहे जू सीकता की भीत अरे मन हरसो कर तू प्रीत अरे मन हरसो नि सा ग म प ध नि सा नि ध प म ग रे सा अरे मन हरसो ग म प ध नि सा रे सा नि ध प म ग रे सा अरे मन हरसो सा नि सा रे सा नि ध प सा नि ध प म ग रे सा अरे मन हरसो ग म प म ग म प ध नि ध प म ग रे सा अरे मन हरसो ग म प ध नि सा ध नि प ध सा नि ध प म ग रे सा अरे मन हरसो कर तू प्रीत अरे मन हरसो अरे मन हरसो अरे मन हरसो